আজি আহিলোঁ পানীটেমালৈ। পানীটেমাত হীৰক জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ চলি আছে। আহিয়ে এইটো ধুনীয়া এটা গেট এটা বনাইছে, আচলতে বৰ ধুনীয়াকৈ সজাইছে গোটেইখিনি। সোমোৱাৰ লগে লগে ভাল লাগি গৈছে। গোটেইটো মূৰ্তি কিছুমান বনাইছে, ভাল ধুনীয়া লাগিছে। এইবাৰ হীৰক জয়ন্তী বৰ্ষ, গতিকে নিশ্চয় স্পেচিয়েল বহুত কিবা কিবি আছে, আমি চাবলৈ পাম। এইফালে কি আছে বাৰু? ইমান ডাঙৰ চকৰি, বাপৰে! পিছত চাই আছোঁ ৰ'ব। এইফালে আহিলোঁ আমি, অকণমান মূৰ্তিকেইটা চাই লওঁ। সোমাই আহিলোঁ এইফালে। আহি অকণমান আগৰ ফালে সেইটো মূল মণ্ডপটো, মানে মূল যিটো পূজাস্থলী, সেইখিনি আমি চালোঁ। এইটো ইয়াতে বনাইছে, ইয়াতে সেৱা কৰি প্ৰণামী দি কৰিব পাৰে। তাৰপিছতে ওচৰতে এইটো কৃষ্ণ, ৰাধা কৃষ্ণ, এইখিনি ধুনীয়াকৈ বনাইছে। তাৰপিছত এইফালে গোটেই মূৰ্তিবিলাক এটা লাইনত ধুনীয়াকৈ থৈ দিছে। কৃষ্ণ আছে বৃন্দাবনৰ, তাৰপিছত এইবিলাক কৃষ্ণৰ মূৰ্তি, বিভিন্ন ধৰণৰ অৱতাৰত কৃষ্ণই বকাসুৰক মাৰা, বিভিন্ন ধৰণৰ অৱতাৰ আছে। গতিকে এইবিলাক আমি এফালৰ পৰা চাই যাব পাৰে, আপোনালোকো আহিব পাৰে। ধুনীয়া এইকেইটা, বৰ ধুনীয়া ধুনীয়া মূৰ্তি গোটেইকেইটা। তাৰপিছত এইটো এইবাৰ কৈলাশৰ ৰূপত এটা বনাইছে, এইটো কৈলাশ হয় এইখন। তাতে মহাদেৱ আছে তলত, ওপৰতো মহাদেৱ আৰু পাৰ্বতী আছে। কৈলাশৰ ভিতৰৰে এটা গুহাও বনাইছে, আমি গুহাটোও চাই যাওঁ ৰ'বচোন কেনেকুৱা লাগে। এইফালে সোমাই আহিলোঁ এইফালে ভিতৰলৈ। ভালেই বনাইছে, লাইটৰ ব্যৱস্থা আছে, কিন্তু বৰ বেছি ডাঙৰ নহয়, সৰুকৈ বনাইছে, কিন্তু বৰ ধুনীয়াকৈ বনাইছে। সৰু ল'ৰা ছোৱালী লৈ আহিলে আপোনালোকে এইবিলাক চাব পাৰিব, ভাল পাব আপোনালোকে। আৰু আহকচোন বাহিৰলৈ ওলাই যাওঁ বাৰু। এইফালে কি আছে? এইফালে এখন বৃন্দাবন, ধুনীয়াকৈ সজাইছে। এইফালে আকৌ এইটো লটাৰী খেল পাতিছে এইবাৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে। এয়া গাড়ীখন দিব চাগে, গাড়ীখন দিব। আৰু এইফালে কি আছে? বাইক আছে আৰু বহুত কিবা কিবি পুৰস্কাৰ আছে। আপোনালোকে ইয়াতে ল'ব পাৰিব 100 টকা। গতিকে আহিব, আহক। এতিয়া আমি চকৰিৰ ফালে যাওঁ। এইবিলাক আহিলে আপোনালোকে সৰু ল'ৰা ছোৱালীৰ বাবেও ব্যৱস্থা আছে। এইটো সৰু চকৰি, ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে উঠিব পাৰিব, ভাল। গতিকে আপোনালোকে ইয়াতে আহিলে এঘণ্টা সময়, আপোনালোকে এঘণ্টা 2 ঘণ্টা আৰামত ইয়াতে থাকিব পাৰিব। আপোনালোকে চব কৰিব পাৰিব। ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাও আছে। আপোনালোকে ধুনীয়া এইখন মা কেফে বনাইছে, ধুনীয়া খোৱা খাদ্য আছে। এইফালে আকৌ ভিতৰৰ ফালে সোমাই আহিলে আপুনি বহুত কিবা কিবি আছে দেই, বহুত দোকান আছে। এইটো আকৌ মানুহৰে মূৰ্তি বনাই, এনেদৰে বনাই থৈছে। মানুহে মূৰ্তি, এইটো মানে মাটিৰ নহয়, মানস প্ৰতিমা। এইটো বৰ ভাল লাগিছে চাই। আহিবচোন চাব, অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো মানুহ, বৰ ধুনীয়া দেই। এইফালে আহিলোঁ আকৌ, কুনাল পাণ ভাণ্ডাৰ। এই মই যে জগদ্ধাত্ৰীত খাইছিলোঁ পাণ, আকৌ নিপনৰ দোকান পালোঁ আহি। ইয়াৰ দোকানত পাণ এখন খাই লওঁ। দিয়াৰ ব্যৱস্থা কৰিছে, আমি অকণমান তাকে চাই লওঁ। কমলিকা কাশ্যপ মানে আমাৰ প্ৰয়াত শিল্পী ভিতালী দাসৰ ছোৱালী কমলিকা কাশ্যপ। তাইৰ ছ'চিয়েল মিডিয়াত বহুত গান শুনিছোঁ, কিন্তু আজি লাইভ শুনিম। ঠিক আছে, এতিয়া মই আৰু বেছি দেৰি নকৰোঁ, মই তাইৰ গান কেইটামান শুনি লওঁ দেই।
ধুনীয়া গাই আছে ন মই শুনি বৰ ভাল পাইছোঁ আপোনালোকেও নিশ্চয় ভাল পাইছে দিয়ক আৰু মই বেছি দেৰি নকৰোঁ তাইৰ গান এটি মই মোৰ প্ৰফাইলত আৰু এটা তাইৰ ভিডিঅ' লিংক দি দিছোঁ আপোনালোকে সেইটোতো চাব পাৰিব গতিকে আজিলৈকে আৰু বেছি দেৰি নকৰোঁ আপোনালোকেও তাইৰ গান শুনক মই এতিয়া ঘৰলৈ যাওঁ ধন্যবাদ